হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো একেবাৰে পথাৰৰ সোঁমাজত ষ্টাৰ্ট কৰিছোঁ দেই। আৰু মানে আজিৰ পৰা আমাৰ ধান কটা আৰম্ভ আৰু তো সেই ভিডিঅ'টো মানে ষ্টাৰ্ট কৰি থৈছোঁ। আৰু এতিয়ালৈকে আমাৰ মানে পথাৰখন পোৱাগৈ নাই, গৈ আছোঁ আৰু তো চাই থাকক ভিডিঅ'টো। হেল্ল' গাইজ, আৰু আজি ধান কাটিব আহিছোঁ আৰু পথাৰ প্ৰথম 1 আঘোণ আৰু আজিৰ পৰা আমাৰ ধান কটা আৰম্ভ। তো চাই থাকিব। আৰু কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু আমাৰো ভাল। সেইকাৰণে ভাল বুলিয়ে আৰু পথাৰলৈ আহিলোঁ আৰু বেটাক ঘৰত থৈ আহিছোঁ এখেতৰ লগত। আৰু মা মই দুজনী আজি মানে আগ লোৱা আৰু তো আগ লোৱা নিয়মটো কৰি যাম বুলি ভাবিছোঁ। যিহেতু আজি দেওবাৰ, তো এখেতো ঘৰত আছে, সেইকাৰণে মানে বেটাক থৈ আহিলোঁ আৰু আজিৰ পৰা আৰম্ভ। চাই থাকিব আৰু ভিডিঅ'টো দেই। আৰু এইফালে পথাৰত আহি মেলি পালোহি আৰু বহুত ৰ'দ কৈছোঁ নহয় মানে। আৰু এইখিনি ধান মানে যোনখিনি ধান আমাৰ দাবলগীয়া আছে সেইখিনি ধান মানে পৰি আছে দেই। আৰু এইফালে দেখিছে নহয়, মানে কি ক'ম আপোনালোকক, ভগৱানে দি যোৱা উপহাৰ বুলিয়ে কৈছোঁ আৰু বতাহত পেলাই দিলে যিহেতু মানে এতিয়া এইখিনি দাব লাগিব। আৰু এইফালে মায়ে মানে ধুনীয়াকৈ টোপোলাটো দি মেলি ল'লে আৰু এয়া দেখিছে নহয়। তো টোপোলাটো দিয়াৰ পিছত এতিয়া মই ধুনীয়াকৈ ধানখিনি কাটি মেলি লওঁ। আৰু কিমান দেৰি লাগে নাজানিছোঁ, কিন্তু পৰা ধান যিহেতুকে আৰু মানে থিয় ধান হ'লে দাবলৈ ভাল, কিন্তু পৰা যে সেইকাৰণে মানে অকণমান দিগদাৰ হয় আৰু এইফালে মায়ে কাটি আছে, মই মানে অকণমান কাটি মেলি আকৌ বেটাক ফোন এটা কৰোঁ বুলি আহিলোঁ আৰু ঘৰত আছে যিহেতুকে। আৰু এইফালে মানে অকণমান দাই মেলি এতিয়া বহি আছোঁ আৰু যিহেতু মানে প্ৰথম দিন আহিছোঁ ন, সেইকাৰণে মানে অকণমান ৰ'দটো বেছি কাৰাকৈ দিয়া নিচিনা লাগিছে। আৰু ইমানখিনি দাই মেলি এতিয়া চাহ অকণমান খাই লওঁ বুলি লৈছোঁ। আৰু মানে এয়া লাল চাহ আৰু চিৰা পেকেট লৈ আহিছিলোঁ কিম্বন, তেনেকৈ খাই মেলি লওঁ। আৰু এইফালে মাও বহি আছে আৰু এইফালে আমাৰ বেটাও আহি আছে দেই। মানে ঘৰত থৈ আহিছিলোঁ যিহেতু এখেতৰ লগত, আৰু মোমায়েকৰ ঘৰলৈও এপাক গ'ল হেনো। তাৰপিছত আকৌ ইয়ালৈ পথাৰলৈ গুচি আহিছে আৰু দুইটা ভৰ ৰ'দত, মানে এতিয়া 12টা বাজো নাবাজো মানে তেনেকুৱা হৈ আছে। আৰু আগফালে উঠি আহিলে হেনো বাইকত। কাটিব ভালকে হা কি অকোৱাবাত কৈ হৈছেচোন। এইডোখৰ আনি দেচোন, এইডোখৰ আহিব দে, মুকলিডোখৰ পৰা খুচিছে চকুতে। ক'ৰ পৰা আহিলা গৈ ইমান ৰ'দত? ভিডিঅ' কৰিছোঁ দাই নিচিনা, মই ভিডিঅ' বনাইছোঁ না ইয়াত। ক'ত গৈছে? আছে কোমল সিটি গানটো সেইজনী ক'ৰ পৰা আহিলানো বোলো? একো নাই না, কি আনিছোঁ আকৌ আমিনো। আৰু এইফালে মানে আমাৰ বেটাও আহি গ'ল দেই পথাৰলৈ। আৰু এইফালে এতিয়া মই চিৰা পেকেট লৈ আহিছিলোঁ যে অকণমান থাকি গ'ল আৰু তো তাৰ বেটাক দি দিছোঁ আৰু বেটাই ধুনীয়াকৈ খাই আছে। এয়া দেখিছে নহয়। আৰু মানে বেটা কৈছে নহয়, জ্বৰ উঠি আছিলে, চকুটো পূৰা সোমাই গৈছেগৈ আৰু বেচেৰাটো। তথাপিতো পথাৰলৈ নাহিলে নহয়, সেইকাৰণে মানে আহি গ'লোঁ। আৰু এইফালে মই এতিয়া ধান কটাত লাগি গৈছোঁ দেই। তো আপোনালোকেও চাই থাকিব আৰু ভিডিঅ'টো দেই। আৰু ভাল লাগিলে শেষত লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বান্ধি দেচোন মোক গামোচা নহ'লে ছাতিটো ধুব দিগদাৰ হ'ব।
আৰু এইফালে এতিয়া গধূলিও হ'লগৈ আৰু বেটাক দেখিছে নহয় মানে এখেতে কোচা বান্ধি ল'বলগীয়া হৈছে দেই মানে বেটাৰ গাটো ইমান ভাল নহয় দেই সেইকাৰণেহে তো আমনি কৰি আছে যে সেইকাৰণে মানে কোচা বান্ধি মানে দিলোঁ আৰু মই ল'ব নোৱাৰোঁ যিহেতু পিঠিটো বিষ হয় যে সেইকাৰণেহে নহয় এতিয়া আৰু গধূলিও হ'লগৈ তো ঘৰ পাওঁগৈতে মানে আন্ধাৰে হ'বগৈ মানে বহুতখিনি যাব লাগে মানে পথাৰখনৰ পৰা ঘৰ পাওঁগৈতে মানে আধা ঘণ্টাতকৈ বেছি সময় লাগি যায় দেই আৰু মানে কোচা ল'ব নোৱাৰিলে যিহেতুকে তো এতিয়া দাঙি মেলি লৈ যাওঁ আৰু বেটা মানে দুয়োটাকে অকণমান লৈ মেলি যাব লাগিব আৰু তো সেয়াই চাই থাকিব ভিডিঅ'টো দেই নাই পোকা থাকক ন থাকক আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ দেই আৰু এইফালে বেলিও পৰিলে আমিও ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট এটা কৰি দিব আৰু ভাল লাগিব তেতিয়া আৰু সদায় কোৱাৰ দৰে আজিও কৈছোঁ যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে যদি চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে জল্দি পাই থাকিব তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ ভাল লাগিলে লাইক এটা কৰিব তো আজিলৈ আহিছোঁ বাই নতুন এটা ভিডিঅ'ত আকৌ লগ পাম